নমস্কাৰ, মই বন্দিতা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। বহুত দিন হ'ল মোৰ একো ভিডিঅ' আপলোড কৰা হোৱা নাই, বাহিৰলৈ ওলাইও যোৱা নাই, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। ভাবিছোঁ আজি অকণমান বাহিৰলৈ ওলাই যাওঁ, বিহুৰ প্ৰথমটো দিন, সেইকাৰণে ভিডিঅ' এটাও বনাওঁ বুলি ভাবিলোঁ। আৰু আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনটো ৰঙীন হৈ থাকক তাৰে কামনা কৰিলোঁ। আৰু ঠিক আছে, তেনেহ'লে বেছি দেৰি নকৰোঁ, মই জল্দি ৰেডি হৈ লওঁ আৰু ওলাই গৈ আপোনালোকক আকৌ লগ পাই আছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমি এতিয়া আহি পালোঁ চিটি চেণ্টাৰত। ইয়াতে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভেলাঘৰ সাজিছে, ভেলাঘৰৰ লগতে দুইফালে দুটা খেৰেৰে মহো সাজিছে। আৰু এই ভেলাঘৰৰ লগতে সকলোৱে ফটো ভিডিঅ' উঠাত ব্যস্ত হৈ আছে, আমিও ফটো উঠিলোঁ বাৰু। ওপৰৰ ফালেও এওঁলোকে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গামোচা আৰু জাপিৰে। মই ইয়াৰ পিছতে ভিডিঅ'টো এড কৰি দিম। আৰু চাৰিওফালে একদম বিহু গান লগাই থৈ দিছে পূৰা, আৰু বিহু লাগি আছে আৰু একদম। কানবিক চোৱা ভাল লাগিবনে নানবিৰ তোমাক? লাগিব লাগিব ভাল লাগিব ভাল লাগিব ভাল লাগিব একো ভাল বেয়া লাগিছে ডাঙৰ এইটো ডাঙৰ হয়, এইটো সৰু। কোনটো ল'ম মই? কোনটো ল'ম? এইটো 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 ভাল লাগিছে ন? এইটো ল'ম, এইটো থৈ দিব লাগিব। এইটোকে ল'ম। দিম দিয়া। এইটোৱে ভাল লাগিছে ন? এইটো যে কোৱা কোনটো? এইটো চাব লাগে এইটো হাতেৰে চাব লাগে। ভাল লাগিছে ভাল লাগিছে। এইটো চোৱা, ডাঙৰ চাইজ, এল চাইজ। মাক ইমান ডাঙৰ নালাগে নহয়, মাৰ তাত ফিটিঙে নহ'ব। এইটো চোৱা, বেয়া লাগিছে, ডাঙৰ হৈ গৈছে। এয়া চোৱা, আৰে মাৰ চাইজে নাই। এইটো ৰ'বা, এইটোৰ চাইজ আছিলে, এইটোৰো নাই। চোৱা, ডাঙৰ চাইজ, এয়া এল চাইজ। আৰু এতিয়া মই চাব ল'লোঁ, পেণ্ট চালোঁ, জিন্স পেণ্ট এটা ল'লোঁ, আৰু এয়া পুমাৰ ট্ৰেক পেণ্ট এটা চাই আছোঁ। কাৰণ আগতে যিকেইটা ড্ৰেছ চালোঁ সেইকেইটা ড্ৰেছ এটাও মোৰ গাত নহয়, মানে বহুত ডাঙৰ চাইজৰ। যিকেইটা মোৰ পচন্দ হৈছিলে সেইকেইটা মোৰ চাইজৰ নাই, বহুত ডাঙৰ XL, L, M সেনেকুৱা চাইজৰ আছে। আৰু ভাবিলোঁ জিন্স পেণ্ট আৰু ট্ৰেক পেণ্টটোকে লৈ লওঁ, পুমাৰ ট্ৰেক পেণ্ট আৰু ব্লু কালাৰৰ জিন্সটো লৈ ল'লোঁ। মই কাপোৰ লৈছোঁ, কিন্তু মোতকৈ উৎপাত দানভীৰে বেছি। তাইৰ চইজতে চব ল'ব লগা হৈছে। তাই এইটো চইজ কৰি দিয়ে, আৰু তাই কৈছে এইটো পিংক কালাৰ ভাল লাগিছে। তাইও পিংক পেণ্ট পিন্ধিছে, সেইকাৰণে কৈছে মেচিং এইটো ডানভীৰ নিচিনা, তাইক পিংক কালাৰটো ল'ব দিলে। আৰু এইফালেৰে ওলাই আহি থাকোঁতে আমাৰ দানবিয়ে দেখা পালে আইচক্ৰীম, আৰু এতিয়া তাইক লাগে আইচক্ৰীম নিদিয়ালৈকে তাৰ পৰা নাহে। লাষ্টত উপায় নাপায় আৰু তাইক দিব লগা হৈ গ'ল, আৰু তাই এতিয়া আইচক্ৰীম খাব।
কোনটো লৈছে জলফাইটো অঁ এইটো জলফাই নালাগে চিপছ আছে নালাগে অঁ দান দি খাই থাক আৰু ইয়াৰে পৰা জলফাই আচাৰ আৰু আলু আৰু পদিনাৰ চিপছটো লৈ ল'লোঁ চিপছ নলওঁ বুলি ভাবিছিলোঁ কিন্তু আলু আৰু পদিনাৰ চিপছটো খাই ভাল লাগিলে সেইকাৰণে ইয়াৰে পৰা লৈ ল'লোঁ হা ললা গান্ধী ক'ত তুমি কোৱা তুমি যি কোৱা আৰু এইখন বাইদেউগৰাকীৰ পৰা লৈ ল'লোঁ ৰেপাৰবোৰ চাইছিলোঁ ৰেপাৰৰ ডিজাইনবোৰ ভাল লাগিছিলে কিন্তু কাপোৰৰ কোৱালিটিটো ভাল নাছিলে ঊণৰ আছিলে আৰু পাতল হয় সেইকাৰণে নল'লোঁ এইখন মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ মেখেলাৰ নিচিনা মেখেলা নহয় কিন্তু ওপৰত যিকোনো এটা টপ পিন্ধিলে হয় তলত মেখেলাৰ নিচিনা লম্বাকৈ মেৰাই থ'ব পাৰে মোৰ খুব ভাল লাগে এনেকুৱা ড্ৰেছবোৰ বহুত দিনৰ পৰা বিচাৰি আছিলোঁ পাইছিলোঁ মানে কিন্তু ডিজাইন মোৰ ভাল লগা নাছিলে কাপোৰৰ কোৱালিটিও ভাল পোৱা নাছিলোঁ আজি পালোঁ আৰু সেইকাৰণে লৈ ল'লোঁ আৰু আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া খাবলৈ আহিছোঁ মোৰ কাৰণে অৰ্ডাৰ দিলোঁ ডোচা আৰু ইডলি চাটনি এয়া মোৰ ডোচা আৰু ইডলি চাটনি লৈ আহি আছে আৰু দানবী পাপাৰ কাৰণে অৰ্ডাৰ দিছে বাৰ্গাৰ আৰু এয়া মোৰ ডোচা আহি গ'ল এতিয়া খাই লওঁ ৰ'বা 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 পৰিব বাৰ্গাৰ কিহৰ বাৰ্গাৰ আৰু আমি খাই মেলি এতিয়া ঘৰলৈ বুলি ওলালোঁ বজাৰ কৰোঁতে আমাৰ দেৰিয়ে হৈ গ'ল এতিয়া বাজিলে 7টা আৰু দানভিও টোপনি আহিলে তাই মোৰ কোলাতে ঘৰত গৈ আৰু মোৰ ভিডিঅ' কৰা নহ'ব সেইকাৰণে ৰাস্তাতে ভিডিঅ'টো সামৰিব লগা হ'ল আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভালে পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব